হেল্ল' অঁ যা কি কৰিছে? ৰোহন অঁ শিৱানুজ কোৱা। এই মানুহে ক'বই নোৱাৰো ন হা কি হ'ল মনটো খবৰ খাতি নাই যে ফোন কৰিলে ফোনচোন ৰিচিভ নকৰা কি হ'ল? অঁ ভাই তুমিতো গম পোৱাই মোৰ নিউ গাৰ্লফ্ৰেণ্ডে তাৰ লগতে লাগি থাকিব আৰু। ছোৱালী পাইকে আমাক পাহৰি গ'লা ন? মই চাগে তোমাৰ বেমাৰ চেমাৰ হৈছে নেকি? মানুহটো খবৰ খাতিও নাই দেখাও নাই তাকে ভাবিলোঁ খবৰ এটা লৈ যাম। ইয়াত আহি পেলাইহে গম পাইছোঁ তোমাৰ ৰামায়ণখন। কি ৰামায়ণ হা? কি ৰামায়ণ? গম দিছ নেকি? তই কি উল্টা পুল্টা বকি আছ? ৰামায়ণ চামায়ণ এইটো কি? তই এতিয়া নতুন বাইকে পাই কেনে যি লিলিমাই কৰি আছে সেইটোকে কৈছোঁ ৰামায়ণ। এইবিলাক লিলিমাই যে আগতে বহুত কৰি থৈ দিয়া আছে বুজিছ। সেইকাৰণে ভাবিলোঁ তোক কওঁ এইবিলাক কৰি একো লাভ নাই বুজিছ, এনি টাইম লছ। চবৰ লগত হ'ল কি মোৰ লগতে এইটো হ'ব নেকি? তই এইটো ভাবিছ নেকি? চা ভাই তই এতিয়া যোনজনী ছোৱালীৰ কাৰণে মোক এতিয়া দম দি পেলাই কথা কৈ আছোঁ নহয়, সেই ছোৱালীজনীয়ে তোৰ যোনদিনাখন এৰি থৈ যাব সেইদিনাখন আকৌ আমাৰ ছোৱালীকেইটা আহিব লাগিব বুজিছ। বন্ধু সদায় বন্ধুৱেই, লগ সদায় থাকিব। এই যা তোৰ নিচিনা বন্ধু নালাগে যা। ঠিক আছে যাওঁ দে, কিন্তু যোৱাৰ আগতে এটা কথা কৈ যাওঁ, যোনদিনাখন তাই তোক এৰি থৈ গুচি যাব নহয় সেইদিনাখন আমি তোৰ লগত থাকিম। তই আমাৰ ওচৰলৈ আহিবি তোক এনেকৈ মই খেদাই নিদিওঁ। যা দে যা তোৰ নিচিনা বন্ধু নালাগে যা। জান কিয় এৰিছ কিয়? क्षण से जो टूटे कोई सपना, जग सुना सुना लागे, जग सुना सुना लागे, कोई रहे ना जब अपना, जग सुना सुना लागे, जग सुना सुना है तो ये क्यों होता है? শিৱানুজ ঠিকে কৈছিলে। ঐ শিৱানুজ শিৱানুজ কি হ'ল? মোৰ মাইকী ধকেবাজ ওলাল, মোৰ লগত চিটিং কৰিছে। আৰে ভাই যোৱা বস্তু যাব দে, ধৰি ৰাখি একো লাভ নাই বুজিছ। ভালকৈ নিজৰ কামত ফ'কাছ দে। কিবা ছোৱালী তোৱালী আজি আছে কালি নাই, ছোৱালী পাল্লাত পৰি নিজৰ টাইম লছ নকৰিবি, নিজৰ কামত ভালদৰে ফ'কাছ দে। আৰু বাকী কোনোবা আছে নাই বাদ দেচোন, আমি তোৰ লগততো সদায় আছোঁ ন। আমাৰ বন্ধুখিনি মই সদায় তোৰ লগত আছোঁ। এইবিলাক ছোৱালী তোৱালী আজি থাকিব কালি গুচি যাব ভাল ল'ৰা পালে, এনে টাইম বৰবাদ কৰি পেলাই কি লাভ পাবি কচোন তই? অঁ ভাই তুমি ঠিকে কৈছা, ছোৱালী পালাত আৰু নকৰোঁ, কামত ফ'কাছ দিম। হেল্ল' ফ্ৰেণ্ডছ, আজি মই ভিডিঅ'টো বনোৱাৰ মূল উদ্দেশ্য এইটোৱে আছিলে যে ব্ৰেকআপৰ পাছত মানুহ আচলতে ভাঙি পৰিব নালাগে, নিজকে ষ্ট্ৰং বনাব লাগে, নিজক এনেকুৱা এজন মানুহ হিচাপে গঢ়ি তুলিব লাগে যাতে যোনে আপোনাক এৰি থৈ গুচি গৈছে সেইখিনি যাতে পিছত পস্তাই যায়, সেইখিনি বুজি পায় যে মই তাক হেৰুৱাই পেলাই কিমান ডাঙৰ ভুল কৰি দিছিলোঁ। চ' ভাঙি নপৰিব, নিজক ষ্ট্ৰং বনাব। থেংক ইউ ছ' মাছ। ভিডিঅ'টো চাই কেনেকৈ জনাব, আৰু যদি ভিডিঅ'টো ভাল লাগিলে নিজৰ ফ্ৰেণ্ডক শ্বেয়াৰ কৰিব। থেংক ইউ, লাভ ইউ।